ওয়েলকাম হাই হেল্ল' গাইজ নতুন আজি ভিডিঅ' এটা লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰবিবাৰ, আজি অলপ বাহিৰৰ ফালে ওলাই যাম, আপোনালোককো দেখাম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আৰু বেছি কথা নাপাতি তালাটো মাৰি কেনে যাব লাগে আৰু বলক। গতিকে হাই হেল্ল' গাইজ, এতিয়া ওলাই আহিছোঁ, আপোনালোকক গৈ আছোঁ, দেখাই আছোঁ বাৰু, চাই থাকিব। চাওক কিমান ধুনীয়া পৰিৱেশ। আমাৰ লগৰকেইটা পালোঁ আহি কেনে, আপোনালোকে চাব পাৰে। এতিয়া আমি যাব ওলাইছোঁ, গোটেইবিলাক আহিছে, কিন্তু আমাৰ ব্ৰই তেওঁৰ ৱাইফক লৈ অহা কথা আছিল। মই বোলে দেৰি কৰিলোঁ, সেইকাৰণে সি আনিব নোৱাৰিলে। একো নাই চৰি। আমাৰ এইটো মাই ব্ৰ, এইটো বিলটো আছে, চাব পাৰে। আহি পালোঁ, আপোনালোকক যিটো দেখাম বুলি ভাবি আছিলোঁ, ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। আপোনালোকে অলপ অনুমান লগাবই পাৰিছে ক'ত আহিছোঁ। আজি গৈ আছোঁ ওপৰলৈ, গৈ টিকেট চিকেট কৰি লওঁ। এতিয়ালৈ কোৱা নাই বাৰু, আপোনালোকে অনুমান লগা ক'ত আহিছোঁ আমি। আমাৰ নৰ্থ ইষ্টৰ প্ৰথম এইটো আপোনাৰ হ'ল ৰপৱে। এতিয়া আপোনালোকক ফাইনেল কৰি দিওঁ, ৰপৱে হয়, যিটো একদম মোটামুটি আপোনাৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চলৈ আছে, চাব পাৰে। ওপৰত গৈও আপোনালোকক দেখাম। ফাইনেলি চকলেটৰ দৰে যে মালটো আহি আছে গাইজ, তাতে আহিছোঁ আজি। ওপৰত গৈ দেখাম বাৰু, আপোনালোকক ভালকৈ চাই থাকক। এই গাইজ চাব পাৰে, আমি কিমান মানুহ ৱেইট কৰি আছোঁ ৰূপৱেৰ যাত্ৰাৰ কাৰণে। এতিয়া মানে ৰপৱেৰ কাৰণে ৱেইট কৰি অলপমান এণ্টাৰটেইনমেণ্টৰ কাৰণে মানে অলপ গান লগাই থৈছে, তাকে মানে অলপ বহি গান শুনি আছোঁ। ৰপৱে কিমান স্পীডত আহি আছে গাইজ। কিমান ধুনীয়া একদম দৃশ্য পৰিৱেশ। ইয়াতে বাইক লৈ আহিব পৰা ব্যৱস্থা আছে। আপোনালোকৰ পাছত আকৌ বাইক লৈ আহি আপোনালোকক দেখাব চেষ্টা কৰিম। ইয়াতে ইফালে মাছমৰীয়াসকলে মাছ মাৰি আছে, চাব পাৰে। মানে আল্টিমেট মানে ভিউজ। আপোনালোকে আহিব, আমাৰ কাছাৰী ঘাটতে আছে, পুৰা আল্টিমেট। বহুত ধুনীয়া লাগিছে গাইজ, চাব পাৰে। উমানন্দ টেম্পল হয় আমাৰ, এই উমানন্দ টেম্পল হয়। উমানন্দ গাইজ চাব পাৰে কিমান ধুনীয়া পৰিৱেশ। আমাৰ অভিব্ৰ আছে। কেনেকুৱা লাগিছে ভাই, কেনেকুৱা লাগিছে পৰিৱেশ? ইয়াৰ কিবা অভিজ্ঞতা কওক। অভিজ্ঞতা মানে আহোঁতে মানে একদম মাজত থৈ দিছে, না কিবা ভিডিঅ' কৰিব পাৰিছোঁ না কিবা কৰিব পাৰিছোঁ, গোটেই মাইকী মহাই ঘেৰি দিছে। ইয়াতেতো নাহিবই, আৰু যিমান আমি যেনেকৈ আহিছোঁ গোটেইবিলাক আহিব। এইবাৰ আমি যাওঁতে দখল কৰিম ভাল জেগা। আমি যাওঁতে এইবাৰ আগ চাইডটো দখল কৰিম। মাজত গ'লে একো ভালকৈ ভিউ চিউ দেখা নাপায়, মাজত মূৰ্তি হৈ থাকিব লাগে। এইবাৰ আমি সেইকাৰণে আগত থাকিম। হেল্ল' মাই গাইজ, চাব পাৰে কি ধুনীয়া পৰিৱেশ। আহি আছে আকৌ আপোনাৰ ৰপৱে। আমি এতিয়া অলপ পাছত যাম। এতিয়া অলপমান কিবা এটা লোকেল দোকান আছে, ইয়াতে চাব পাৰে। ইয়াতে অলপ খোৱা মেলা কৰি লওঁ, চাব পাৰে। কি ধুনীয়া পৰিৱেশ। গাইজ ফাইনেলি আকৌ ঘূৰি আহিলোঁ। এয়া ওপৰৰ পৰা উমানন্দ মন্দিৰ চাওক, কিমান ধুনীয়া সৌন্দৰ্য, প্ৰকৃতিৰ একদম মানে ধুনীয়া দেখিছে, মানে প্ৰকৃতিৰ অৱদান বুলি ক'ব লাগিব। গতিকে ভিডিঅ'টো আগলৈ আৰু চাই থাকক।
হে গাইজ এতিয়া গৈ আছোঁ আমি ওপৰৰ পৰা আহি এতিয়া তলেদি গৈ আছোঁ বাইক লৈ কেনে আগলৈ অলপ ওপৰৰ পৰা যেতিয়া আমি দেখিছিলোঁ আপোনালোকক এতিয়া তলৰ পৰা গৈ দেখাই আছোঁ ৰাস্তা খুবেই বেয়া বহুত মানে ওখৰা মুখৰা জেগা হয় অফ ৰোডিং হৈ আছে আমাৰ পুৰাই তাৰমানে বাইক ব'লা যাব ব'লা পাৰিবা নোৱাৰিবা অ' এইপিনে পাৰিবা এইপিনে পাৰিবা ডাইৰেক্ট নমাই দিয়া ফচি গৈছে একো নহয় চাব পাৰে এইটো নালা আছে মানে বহুত অসুবিধা মোৰ বাইকখনটো নুমাইছোঁ চাব পৰা এইবাৰ আমাৰ ব্ৰ আহি আছে অভি মাই ব্ৰ ইউ কেন ডু ইট যাব আপোনালোকে যাওক আমিতো পাৰ কৰিছোঁ তুমি আহা না মই কেনেকৈ পাৰ কৰিছোঁ আহা ভালকৈ আহি যোৱা মাই ব্ৰ পাৰ কৰিছে এয়া চাব পাৰে বহুত ৰিক্সি ভাই গাইজ বহুত ৰিক্সি এই লাডাখৰ দৰে হৈছে আমাৰ চাব পাৰে লাডাখ এই চাব পাৰে বঢ়িয়া हमारा भाई जा रहा है अभी टायर तो बाहर ही भाई गाइस हमारे पूरा स्लोपिंग मारी है भाई बैंकर पूरा एकदम स्लोपिंग मारा है पूरा स्लोपिंग ট্ৰাই কৰি আছে পাৰ কৰিব কাৰণে চাবৰে অলপ দূৰৰ পৰা আহা লাডাখ এক্সপিৰিয়েঞ্চ লাডাখ নোযোৱাতে বাইক ফাঁচি গ'ল ব্ৰ আহি গ'ল ভয় কৰি আছে क्या हुआ भाई इतना इमान स्लो के दी दिले ब्रेक मारी दिले रखाई दिले क्यों रखाई दिला ये अपना वो उजान बाजार का है सामने भाई ब्रेक मार दिया तुमने थोड़ा स्पीड से आने से निकल जाता है गाड़ी फंस गया थोड़ा स्पीड देने देखिसे पूरा बेया रास्ता माने और मोर जूताजोर পৰা ক'ত হৰাইছে মই খালি ভৰি আছো চাব পাৰে ইয়াতে আছে কৰবাত মোক কৈছিলে লৰাজনে ফাইনালি জুতা পালো আহি বহুত ভাল লাগিছে মনটো ইমান টাইমৰ পৰা বিচাৰি আছিল গাইস এতিয়া আমি অলপ খোৱাৰ কাৰণে মানে আহিছো এয়া মমো লৈছো মমো ঘৰত মমো খাম এতিয়া এই বিলটো কোনে দিব কইলে আমাৰ বিলটো ব্ৰ বিলটো কোনে দিব আমাৰ অবিনাশ ব্ৰই দিব এই বাইক লৈছে এখন এনএস দেখাইছিলো যে গাইস ফাইনালি খাই বৈ ওলাই আহিলো এতিয়া ঘৰলৈ যাও চাব পাৰে গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু অন্য এটি ব্লগত আপোনালোকক আকৌ লগ পাম নতুন এখন ঠাইত নতুন এটা ভিডিঅ' লৈ গতিকে আজিলৈকে বাই বাই